हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल एस ब्लॉग। तो आज मैं नगाँव गई आसो आपलोक नगाँव देखुवाम और मैं दिन की करूँ ये देखुवाम आपलोक भिडिओ चाई थकिब सकले। बहुत दिन हल यूट्यूबत भिडिओ दिया ना सो आज नगाँव जाम बुली भाविसो। नगाँव जाम और कत जाम देखुवाई जाम आपलोक भिडिओ चाई थकिब। इते बाइक पार्क কৰিবলৈ মানে বহুত অসুবিধা। বাকি এটো হবাগা বাজাৰ এটা আহিলো। হবাগা বাজাৰত আহিছো মানে মোবাইলত এটা টেম্পাৰ গ্লাছ লগাব লাগে। টেম্পাৰ গ্লাছটো লগাইলো। মানে মোৰ অলপ কলেজ যাব লাগে। কলেজত এছাইনমেণ্ট আছিলে, কলেজত জমা দিব লাগে। সেইকাৰণে এইটো আমাৰ কলেজ, এই যে সন্মুখত যে দেখিছে এইটো আমাৰ কলেজ। বাকী নেক্সট দিন বেলেগ এদিন দেখুৱাম ভালকৈ কলেজখন মোৰ। এইটোৱে নগাঁও ল কলেজ। বাকী 5 ইয়াৰ্ছৰ এডমিশ্যন চলি আছে। তো কলেজত কাম আছিলে, কামটো শেষ কৰিলোঁ। এতিয়া মোৰ অলপ যাব লাগে ঢাকাপতি, তাতে অলপ কাম আছে মোৰ। তো এইটো হ'ল নগাঁও জেল, জেলখানা, নগাঁও জেলখানা এইটো হয়। চাই লওক, আমাৰ কলেজৰ ওচৰতে এইটো জেলখানা, এইটো জেলখানা হয়। তো এইটোৱেই হ'ল আমাৰ নগাঁও, আমাৰ গৌৰৱ ক্লক টাৱাৰ। তো মোৰ ৰাইট সাইডে ইয়াতে আমাৰ নগাঁও কোৰ্ট। বাকি বেলেগ এদিন নগাঁও কোৰ্টটো ভালকৈ দেখুৱাম। এইটো ব্ৰিজ নতুনকৈ বনাই আছে, কমপ্লিট হ'ব আৰু বেছি দিন নাই, বাকী ষ্টাৰ্ট হৈ যায়। তো ফ্ৰেণ্ডছ মাৰ্চি হস্পিটেলত যাব লাগে। ইয়াতে অলপ কাম আছে, মানে মোৰ মাৰ মেডিচিন কেইটা ল'ব লাগে। তো ফ্ৰেণ্ডছ মানে কি মানে ভিডিঅ'টো এণ্ড কৰিবলৈ পাহৰিলোঁ। তো যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড বি হেপী, কিপ লাফিং।